স্বাগতম জনাইছোঁ মোৰ চেনেল ক্ৰিয়েটিভ মাইণ্ড আৰু মই ইতিমধ্যে দেখিবলৈ পাইছোঁ যে বৰ্তমান হাইস্কুল টেটৰ বিজ্ঞাপন প্ৰকাশ পাইছে 12 ছেপ্টেম্বৰ তাৰিখে আৰু সেই বিজ্ঞাপনখনত আমি দেখিবলৈ পাইছোঁ গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু ছায়েন্সৰ পদসমূহ তাত দেখিবলৈ পোৱা নাই ক্লাছিকেল টিচাৰ আৰু হিন্দী টিচাৰৰ পদসমূহ আমি ইতিমধ্যে গম পাইছোঁ যে সকলো কেণ্ডিডেটৰ বাবে একেটা পৰীক্ষাই হৈছিল যিটো পৰীক্ষাত একেখন পেপাৰ হৈছিল একেখন পেপাৰ এনচাৰ কৰি সকলোবিলাক উত্তীৰ্ণ হৈছিল য'ত আছিল ক্লাছিকেল টিচাৰ হিন্দী টিচাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু ছায়েন্স কিন্তু বৰ্তমান দেখিবলৈ পোৱা মতে গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু ছায়েন্সৰ পদসমূহ প্ৰকাশ হৈছে কিন্তু ক্লাছিকেল টিচাৰ আৰু হিন্দী টিচাৰ পদসমূহ প্ৰকাশ হোৱা নাই যাৰ বাবে ক্লাছিকেল টিচাৰ আৰু হিন্দী টিচাৰৰ কেণ্ডিডেটসকলে এতিয়াও এপ্লাই কৰাৰ সুবিধাৰ পৰা বঞ্চিত হৈ ৰৈছে জানুৱাৰী মাহৰ 19 তাৰিখে হাইস্কুল টেট অনুষ্ঠিত কৰা হৈছিল হাইস্কুলৰ খালী পদসমূহ পূৰণ কৰাৰ বাবে যাৰ বাবে দিয়া হৈছিলে বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া যাৰ বাবে দিয়া হৈছিলে বিভিন্ন বিভাজন মানে ক্লাছিকেল টিচাৰ হিন্দী টিচাৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু ছায়েন্স যথেষ্ট পদ আছিল তাৰ বাবে অনুষ্ঠিত কৰা হৈছিল টেট পৰীক্ষা কিন্তু বৰ্তমান হাইস্কুলৰ এডভাৰটাইজ ওলাইছে ছেপ্টেম্বৰৰ 12 তাৰিখে আৰু সেই এডভাৰটাইজমেণ্টটোত কেৱল দেখিবলৈ পোৱা গৈছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু ছায়েন্সৰ পদসমূহ ক্লাছিকেল টিচাৰ আৰু হিন্দী টিচাৰৰ পদসমূহ দেখিবলৈ পোৱা যোৱা নাই যাৰ বাবে এতিয়ালৈকে এপ্লাই কৰাৰ সুবিধাৰ পৰা বঞ্চিত হৈ গৈছে হিন্দী টিচাৰ আৰু ক্লাছিকেল টিচাৰৰ কেণ্ডিডেটসকল যদিহে কোনো কাৰণবশতঃ এই হিন্দী টিচাৰ আৰু ক্লাছিকেল টিচাৰৰ পদসমূহ মুকলি কৰি দিয়া হোৱা নাই তেন্তে শিক্ষক নিযুক্তিৰ প্ৰপত্ৰ পূৰণৰ সময়সীমা উকলি যোৱাৰ পূৰ্বেই এই পদসমূহ মুকলি কৰি দি আবেদন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিবলৈ ক্লাছিকেল টিচাৰ আৰু হিন্দী টিচাৰত আবেদন কৰা কেণ্ডিডেটসকলে অনুৰোধ জনাইছে তেখেতসকলে আকৌ অনুৰোধ জনাইছে যে একেটা পৰীক্ষা অথবা একেখন প্ৰশ্ন কাকতৰ উত্তৰ কৰি কোনো ধৰণৰ পাৰ্থক্য নোহোৱাকৈ লাভ কৰা এই প্ৰমাণপত্ৰখনৰ সমানতা সমযোগ্যতা তথা বিজ্ঞাপনত উল্লেখ থকা প্ৰয়োজনীয় সকলো অৰ্হতা থকাৰ পিছতো কিয় তেখেতসকলে আৰু কিমান সময়লৈকে এনেদৰে অপেক্ষা কৰি থাকিব লাগিব তাৰ কাৰণেও যথেষ্ট চিন্তিত হৈ পৰিছে গতিকে এই সকলোবিলাক সমস্যাৰ সমাধান সোনকালে হোৱাৰ কামনাৰে মই আপোনালোকৰ ইউটিউব চেনেলৰ সন্মুখত ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভৰাত্ৰি